Hello friends, welcome back to my YouTube channel Bindas 24. Guys, আজি চাওক বতৰটো কেনেকুৱা আপোনাৰ গৈ পায় যোৱাকালিৰ পৰা বহুত বৰষুণ পৰি আছে আজিও পৰি আছে বাট আমি এটা প্ৰগ্ৰাম ইয়াত কৰি আছো স্কুলতে মই য'ত কাম কৰোঁ স্কুলত তাতে কাম এটা প্ৰগ্ৰাম কৰি আছো খানা প্ৰগ্ৰাম আৰু চাওক এনেকৈ আমি মানে বৰষুণৰ বতৰত বনাই আছো খানাবিলাক অলপ প্ৰব্লেম পাইছোঁ আমি কিন্তু মজা লাগি আছে বহুত অলপ মানে ব্যতিক্ৰমী অলপ খোৱাটো হ'ল আমাৰ হয় নহয় ছাৰ হয় হয় কেনেকুৱা লাগিছে আপোনাৰ বহুত ধুনীয়া লাগিছে এইটো আমাৰ ইউনিক পাৰ্টি হৈ আছে ইউনিক পাৰ্টি হয় নহয় চ' ইয়াত চাওক আমাৰ এইটো ঘৰটো আমি কেনেকৈ বনাইছোঁ আপোনালোকে চালে মানে হাঁহি উঠিব আপোনালোকৰ এইটো চাওক মই দেখাই আছোঁ আপোনালোকক এইটো চাওক আমি ঘৰ বনাইছোঁ এটা টেম্পৰাৰী একেবাৰে টেম্পৰাৰী চ' ইয়াত বহুত ভাল লাগি আছে মানে জেবা মেম আপুনি কিবা কওক কেনেকুৱা লাগিছে বহুত ভাল লাগিছে চ' এনেকুৱা পিকনিক আপুনি খাই পাইছিল নেকি এনেকুৱা ধৰণৰ বহুত কষ্ট কৰি আছে বহুত এনজয় কৰি আছে নহয় চ' মেমে হাতত লৈ আছে এইটো মানে আমাৰ ইয়াত জাগা নাই মানে আৰু চাওক নহয় একদম কুচ কাৱাজ হৈ গৈছে এইখিনিয়ে ঠাইখিনি এইখিনিয়ে হয় সৰু আমাৰ ছাৰ আছে মেমে বনাই আছে চাওক আমাৰ ৰাস্তাৰে পুৰা আমাৰ ইয়াত মানে পানী আহি আছে ইফালৰ পৰা পানী ইফালে আহি আছে চ' ৰাস্তাৰে কাম কৰি আছে চ' থেংক ইউ ৰাস্তাৰ কাৰণে এটা চেয়াৰ ইণ্ডিয়া চ' দেখাই থাকিম আপোনালোকক আৰু ইয়াৰ পিছত কি কি হয় ত' ঠিকে আছে চাই থাকিব আপোনালোকে বহুত ভাল লাগিব এয়া চাওক আমাৰ মাংস হৈ আছে এতিয়া আৰু চাওক পানী আহি আছে মানে চাৰিওফালৰ পৰা পানী আহি আছে আৰু পানীবিলাক যাতে আমাৰ ভিতৰত আহিব নোৱাৰে এইখিনি আমাৰ বাউণ্ডেৰী হয় চাওক এইখিনিলৈকে বাউণ্ডেৰী দি আছে এইখিনি ধুনীয়া হৈছে এইটো কাৰণে ভাল হৈছে নহ'লে প্ৰব্লেম হৈ গ'লে ফাটি গ'লে এইফালে ঠিক আছে চাওক বাহিৰত পুৰা বৰষুণ পৰি আছে চাওক বহুত বৰষুণ আহিছে জোৰে বৰষুণ আহিছে সেইটো বস্তু অলপ বেয়া হ'ল এইটো দি পানী জমা হৈছে তই নিদিলে হ'ল অ' ছাৰ পানীটো অলপ কৰি দিয়কচোন এই পানীটো জাষ্ট আপুনি তাতে গহিলে অঁ য়েছ মজা অ' ছাৰ কেনেকুৱা লাগিছে চাওক আমাৰ পিছফালে কিবা বৰষুণ আহিছে এইখিনিয়ে আমাৰ ঠাই এইখিনিয়ে হয় আৰু ইয়াতে আমি কাম কৰি আছোঁ বাপৰে জিভাৰ পানী ওলাই আছে একদম হা লাইফৰ ফাৰ্ষ্ট টাইম এনেকুৱা এটা পাৰ্টি হৈ আছে আমাৰ ৱাও চাওক চাৰিওফালে পানী আৰু পানী এই পানী পৰিছে ইয়াৰ পৰা অঁ ইয়াত পানী পৰি আছে এইটো চাওক মোৰ ইয়াত ভিজি গ'ল এই আৰু পৰি আছে এই কাঁচা পিঁয়াজ ত' গাইজ চাওক মই কেনেকৈ ধৰি আছোঁ এইটো আমাৰ ৰাস্তাই ধৰি আছে মই ধৰি আছোঁ মানে এইটো ছাডেনলি আহি গ'ল আৰু এনেকুৱা ভবাই নাই যে এনেকুৱা হ'ব চ' অলপ আগতে অলপ ৰ'দ হৈছিল ভাবিলোঁ যে বতৰটো ভাল হ'ব বাট ছাডেনলি এনেকুৱা বতৰটো এনেকুৱা বেয়া হৈ গ'ল ধোঁৱা আহি আছে চকুত ধোঁৱা লাগি আছে মেম জালটো ভালকৈ দিব চ' আমি চবেই বিজি মানে একেবাৰে কোনোবাই যদি ৰান্ধি আছে কোনোবাই আকৌ চাওক হাতত মানে এইটো ধৰি আছে জাগা নাই এডজাষ্ট কৰিব পৰা নাই আৰু আমাৰ চাওক ইমৰান ছাৰ হাতী ধৰি আছে আৰু আমাৰ এইফালে এৰাবিন ছাৰে চাওক কোদাৰ হাততখন লৈছে কৰ আৰু এইফালে আমাৰ এই মৰিনুল চাওক মৰিনুল ক'ত চাওক মানে চবেই বিজি আৰু ইয়াতে চাওক ধুমা ইমান ধোঁৱা একদম চকু মোৰ চাওক পানী ওলাই গৈছে
ধোঁৱা একদম মইনুল টেষ্ট কৰচোন কেনেকুৱা লাগে ভালকে ক কেনেকুৱা লাগিছে এবাৰ কি হ'ব খিচিৰি হ'ব না খিচিৰি চাওক আমাৰ খিচিৰিৰ কাৰণে ৰেডি হৈ আছে ইয়াতে চাউল আৰু দালি আছে নহয় মজা এই দুজনক কিন্তু বহুত ভাল লাগিছে দেই চাওক চাওক দুজনক চাওক ভাল লাগিছে না বেলেগ লাগিছে কিন্তু সঁচাকে ভেৰি নাইচ হা খাতৰা চাৰ্ভিচ দিব আহিছে না মই ইয়াত বহি আছো নহয় এইফালৰ পৰা চব ধোঁৱাবিলাক একদম চকুত লাগি আছে ছাৰ বেলেগ লাগিছে দেখোন আপোনাক চকুটো মিলাই নাযায় সঁচাকে এইটো চাওক আমাৰ ছাৰ আছে ইয়াত পুৰা 365 এংগলত মই ঘূৰাই দিছোঁ মোবাইলটো এবাৰ আপোনালোকে চাই থাকক মেমক ফ'কাছ কৰ মেম মেমো আছে ইয়াত মেম ইজ দ্য বেষ্ট কুক আৰু এইটো আমাৰ মইনুল বাপৰে কিমানজন আছোঁ ইয়াত আমি 1 2 3 4 5 6 7 জন আছোঁ দিছ ইজ আৱাৰ লিটিল হাউচ দিছ ইজ আৱাৰ লিটিল হাউচ মানে ড্ৰোন শ্বট এটা লৈ আছোঁ আমি এতিয়া চাউল দিয়া যায় না অলপ তেল লাগিব আমাৰ কাৰাহীত চাওক ইমান সময় মই তাৰ পৰা দেখাই আছোঁ আপোনাৰ ভিডিঅ'টো জাষ্ট এতিয়াৰ পৰা চাওক আমি ক'ত খাই আছোঁ মানে চাওক চাৰিওফালে পানী পুৰা বানপানী একদম চাৰিওফালে বানপানী হৈ আছে আৰু ইমান হেভি ৰেইন হৈ গ'ল ইয়াতে আৰু এই হেভি ৰেইনৰ মাজতে আমি এনেকৈ ইমান কেইজন মানুহ আছোঁ আমি কেইজন আছোঁ টিচাৰ কেইজন আছোঁ আমি 11 জনে আমি ইয়াত আজি এটা খানাৰ আয়োজন কৰিছোঁ আমি চ' বহুত ইণ্টাৰেষ্টিং আজিৰ এই খানা এনেকুৱা খানা মোৰ লাইফত মই খাই পোৱা নাই সঁচাকৈ চাওক এইটো হ'ল আমাৰ খিচিৰি বেলেগ লাগিছে কিন্তু দেই গৰম পানী নহ'লে টেষ্ট কমি যাব এতিয়া আমাৰ এই খিচিৰি হৈ আছে খিচিৰিটো হৈ আছে বাট ইয়াৰ মাজতে আমাৰ এটা পাৰ্টি হৈ আছে সৰু সুৰা এটা হৈছে বগৰী পাৰ্টি য়েছ বগৰী পাৰ্টি হৈ আছে বগৰী পাৰ্টি হৈ আছে ধুনীয়া পাত কেইটা ঢালি দিলে I am helping ধোঁৱা লাগে পুরো অবস্থা বেয়া হৈ গৈছে একদম মুখখন কিয় ঢাকি দিছে খুলি দিয়ক কিয় মেমে বগৰী খাই আছে বেছি টাইম নাই আৰু অলপ পিছত আমি খাম আৰু খোৱাৰ দৃশ্য আপোনালোকক দেখুৱাম সোনকালে হৈ গৈছে কি ৰাস্তা কি টেষ্ট কৰিব নেকি হা দিছ ইজ গিভেন টু টেষ্ট ওকে টেষ্ট ইটস ভেরি হট না টু হট ও ইয়েস এতিয়া আমাৰ খিচুৰি হ'বই আৰু বেছি টাইম নাই কি মজা সেন্ট আহিছে দেই ওকে হাউ ইজ ইট টেস্টি ভেরি টেস্টি Okay, again taste. Again taste it. Yes. কেনেকুৱা লাগিছে অলপ কৈ দিয়ক না মুখত বাহ আমাৰ খানা হৈ গ'ল এতিয়া আমি এতিয়া খানা খাম
চ' থাল চালবিলাক চব ৰেডি কৰা হ'ল আমাৰ ষ্টাৰ্ট কৰিছে ছাৰ ষ্টাৰ্ট কৰিছে হা ঠিকে আছে ষ্টাৰ্ট কৰি দিয়ক কেনেকুৱা মজা হা বহুত ধুনীয়া হৈছে চ' ময়ো এতিয়া বহি গ'লোঁ খিচিৰি খাবৰ কাৰণে এতিয়া আমাৰ খিচিৰি পূৰা ৰেডি হৈ গৈছে এয়া চাওক খিচিৰি আৰু লগতে আছে আমাৰ ব্ৰইলাৰ মাংস আৰু লগতে আছে পাপৰ আৰু বেছি একো নাই এতিয়া আমি আৰু লগত এটা আছে পিঁয়াজ এটা পিঁয়াজ এটা দিছে আৰু অঁ য়েছ আচাৰ আছে চ' ফাৰ্ষ্ট অফ অল মই আচাৰটো অলপ টেষ্ট কৰি চাওঁ মজা এইটো পুৰা খাব লাগছো আমি এই দেখো এই যে দেখো টেষ্টি কিন্তু তামাম টেষ্টি হৈছে বেলেগ ধৰণৰ লাগিছে কিন্তু সঁচাকে আমাৰ ৰাজচাৰৰ ওচৰত আহিলোঁ ৰাজচাৰে কওক এতিয়া কেনেকুৱা লাগিছে বিৰাটে বঢ়িয়া টেষ্টি টেষ্টি ডেলিচিয়াছ ডিলিচিয়াছ চিকেনটো চাওঁ অঁ চিকেনটো অলপ খাই দিয়ক মোক অলপ খুৱাই দিয়ক না অলপ বেছি নহয় দিয়া থেংক ইউ এতিয়া মেমৰ ওচৰত আহিলোঁ বিয়ণ্ড ৱৰ্ডছ ইমান ভাল লাগিছে বাপৰে খিচিৰি তাৰপিছত আপুনি চিকেনটো চাব পাৰে ইমান ধুনীয়াকৈ বনাইছে ভাল লাগিছে বহুত ঠিক আছে এতিয়া আমাৰ মেমৰ ওচৰত আহিলোঁ মেমে কওক কেনেকুৱা হৈছে টেষ্টি ভেৰি নাইচ ভেৰি নাইচ না অ'কে তাৰপিছত আচলতে আমাৰ স্পেচিয়েলি এই মেমে বনাইছে খিচিৰিটো চ' বহুতেই ভাল লাগিছে তেতিয়া আপুনি কওক কেনেকুৱা লাগিছে আপুনি নিজে খাই আছে ভাল লাগিছে ঠিকে আছে আমাৰো এইটো হৈছে আমাৰ বাইদেউৰ ছোৱালী ভালকৈ দেখা নাযায় এইফালৰ পৰা পোহৰ আহি আছে ভালকৈ দেখা নাযায় কেনেকুৱা লাগিছে ভাল লাগিছে আৰু লাগিব আৰু আমাৰ বাইদেউ আমাৰ বহুত চিনিয়ৰ বাইদেউ হয় বাইদেউ কেনেকুৱা লাগিছে ভালে লাগিছে আৰু মোৰ ভাতিজা মেহবুব কেনেকুৱা লাগিছে ভাল লাগিছে আৰু লাগিব জুনাইট টেষ্টি সে টেষ্টি সে ডিলিচিয়াছ এনেকুৱা ক'ব অ'কে আৰু অৱশেষত আমাৰ হুজুৰৰ ওচৰত আহিলোঁ তেওঁ হুজুৰে আমাক ইমান টাইম মানে খানাবিলাক দি আছিল চ' বিজি আছিল চ' এতিয়া বহিছে আমাৰ হুজুৰে কেনেকুৱা লাগিছে হুজুৰে কওক পাৰ্টিটো বহুত ধুনীয়া লাগিছে পকায়ো ভাল পাইছোঁ আজি আমাৰ হুজুৰে বহুত ভাল লাগিছিল খায়ো মানে আমি বহুত টেষ্টি পাই আছোঁ টেষ্টি পাই আছোঁ চ' আজি মানে বহুত বেলেগ ধৰণৰ আছিল মানে বৰষুণৰ বতৰত বাপৰে ইমান গৰম খিচিৰিও গৰম মাংসও গৰম এটা চাওক ধোঁৱা ওলাই আছে চ' গাইজ আমি এতিয়া খোৱা হৈ গ'ল আমাৰ চব খোৱা শেষ হৈছে চ' আপোনালোকে ভিডিঅ'টো এনজয় কৰিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু এনেকুৱা ঠাণ্ডাৰ দিন আপোনালোকে গৈ পায় ঠাণ্ডা দিনত এনেকুৱা গৰম গৰম খিচিৰি খাই বহুত ভাল লাগে চ' আপোনালোকেও খাব বহুত ভাল লাগিব চ' এনেকুৱা আৰু ভাল লগা ভিডিঅ' বা ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিম চ' আজিৰ কাৰণে